এইটো আমাৰ নহয়, এইটো জেচন ছাৰৰ। কণী দোকানত আপুনি কেনেকৈ গুটকা এইবিলাক ফ্ৰুটে চবে বিকিব পাৰি আছে? এই তাৰ কাগজ আছে, সি এইটো কাৰণে দিছে বিক্ৰী কৰিব। কাগজটো কেলে ইয়াত দোকানত আপোনাৰ শ্ব' কৰিবলৈ কোৱা নাই? আমিতো মেনেজাৰ হয় না, আমি ইমান নহয় আপোনালোকৰ যে দোকানৰ নামটোতো ই হাউচ বুলি কাৰ্বি আংলং ই হাউচ বুলি আছে, কিন্তু আপুনি ইয়াত গুটকাৰ ধৰি আপুনি আপুনি ৰ'ব, মালিক আহি আছে, মালিকৰ কথা পাতিব, আমি কেনেকৈ ক'ম? নহয় আপুনি যে কৈছে মেনেজাৰ বুলি, মেনেজাৰ হ'লেও আপুনি প্ৰত্যেকটো বস্তু জানিব লাগে। ইয়াতে কাৰ্বি আংলং ই হাউচ বুলি লিখা আছে, কিন্তু আপোনালোকে ইয়াতে গুটকাৰ পৰা আপুনি মহৰ কিবা তাৰপিছত আপুনি ঠাণ্ডা যে থৈছে, সেইটো অনুমতি কিবা কাগজ আছেনে নাই আপোনাৰ হাতত? আছে, নথি পত্ৰ আছে, দেখাব পাৰিব? মোৰ লগত নাই, ছাৰৰ লগত আছে। এই দোকানত আপোনাৰ এইটো দোকানত থ'ব লাগিব না আপুনি ছাৰৰ লগত? চেলমেন মানুহ, আমি কেনেকৈ ডকুমেণ্টবিলাক লৈ কিনে কোন ছাৰ? নামটো কি ছাৰ? জেৰচং। তাৰ ওপৰতো কি আছে? টাইটেল তাৰ ওপৰতো আমিতো জেৰচং জেৰচং ছাৰে কৈ থাকোঁ, ইমান সোধাওতে নকৰোঁ। নথি পত্ৰ আমাৰ কাম কৰাটো বেছি দিন হোৱা নাই।